নমস্কাৰ আভা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। বজাৰৰ ফৰ্মেলিনযুক্ত ফল কিনি খোৱাতকৈ ঘৰৰ চাদত বা পকা কৰা চোতালখনৰ কাষে কাষে টাব বা পাত্ৰত বিভিন্ন ফলৰ গছ ৰোপণ কৰি আমি এখন ধুনীয়া ফলৰ উদ্যান গঢ়ি তুলিব পাৰোঁ। এনেদৰে গঢ়ি লোৱা উদ্যানখনৰ পৰাই আমাৰ ঘৰৰ প্ৰয়োজনীয় পুষ্টিকৰ সতেজ ফলখিনি নিশ্চয় পাব পাৰিম। takoriya মাটি থকাসকলেও হাইডেঞ্চিটিত মাটিত নলগাই টাব বা পাত্ৰত বিভিন্ন গছপুলি ৰোপণ কৰি বাগিচাখন পাতি ল'ব পাৰে। টাব বা পাত্ৰত ৰোৱাৰ বাবে গছৰ মাজত খাদ্যৰ বাবে কোনো প্ৰতিযোগিতা নহয়। টাব বা পাত্ৰত ৰোপণ কৰিবলৈ লোৱা গছপুলিখিনি গ্ৰাফটেড বা কলমৰ পুলি হ'ব লাগে। বীজৰ পৰা হোৱা পুলি কেতিয়াও ল'ব নালাগে। প্ৰথমে গছপুলি ৰোপণ কৰিবলৈ 10ৰ পৰা 14 ইঞ্চিৰ টাব ল'ব লাগে। গছজোপাৰ বৃদ্ধি হৈ যেতিয়া ইয়াতে ৰুটবল সৃষ্টি কৰিব, তেতিয়া গছ অনুযায়ী 20ৰ পৰা 50 লিটাৰলৈ পাত্ৰলৈ ৰিপোৰ্টিং কৰিব লাগে। আৰু গছপুলিত দিয়া অতিৰিক্ত পানীখিনি যাতে টাবৰ পৰা ওলাই যায়, তাৰ বাবে ড্ৰেইনেজ চিষ্টেমটো ভাল হ'ব লাগে। এই গছপুলিখিনি টাবত কেনেদৰে ৰোপণ কৰা হয় সেই বিষয়ে আৰু ইয়াৰ পৰিচৰ্যাৰ ওপৰত মই ভিডিঅ' আপলোড কৰিম। আৰু মোৰ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আহিছোঁ আমাৰ বাগিচা উদ্যানখনৰ বাবে কেনেদৰে আমি গছপুলি নিৰ্বাচন কৰিছোঁ তাকে চাওঁ আহকচোন। আমি আমাৰ ফলৰ উদ্যানখনৰ বাবে 2 ধৰণৰ গছপুলি নিৰ্বাচন কৰিছোঁ। আলংকাৰিক ফলৰ গছ আৰু সাধাৰণ ফলৰ গছ। এই আলংকাৰিক ফলৰ গছখিনিৰ এটি বিশেষত্ব হ'ল গোটেই বছৰ জুৰি ইয়াৰ ফল ফুলেৰে সুশোভিত হৈ থাকে আৰু ফলখিনি গোটেই বছৰতে পাব পাৰি আৰু উদ্যানখনৰ সৌন্দৰ্যও বঢ়াই তোলে। এতিয়া আহকচোন চাওঁ আমাৰ গছপুলিখিনি আমি ইয়াতে কেনেদৰে সাজু কৰিছোঁ। এইজোপা ধুফুৰি গছ বা ইয়াক হৰফলি বুলিও কয়। আগতে আমাৰ অসমীয়া মানুহৰ ঘৰত সকলোৰে ঘৰতে দেখা পোৱা গৈছিল, কিন্তু এতিয়া এই ধুফুৰি গছজোপা বিলুপ্ত হোৱাৰ দৰে হৈছে। আৰু এইজোপা গোলাপ জামু। আৰু এইজোপা থাই 7 মধুৰিআম। গোটেই 12 মাহে লাগে এই থাই 7 মধুৰিআম। এইজোপা হাইব্ৰিড আমলখি। এইজোপা হ'ল মল্লিকা আম। এই মল্লিকা আমৰ এটি বৈশিষ্ট্য হ'ল
এয়া আমৰ ছিজনৰ শেষতহে ইয়াৰ ফলবোৰ পকিবলৈ লয়। আপোনালোকে নিজৰ উদ্যানখনৰ বাবে ছিজনত খাবৰ বাবে লেংৰা, দচেৰা, হিমসাগৰ, আলফাংচু, নীলম আদি বিভিন্ন প্ৰজাতিৰ আম লগাব পাৰে। আমৰ ছিজনৰ আগে আগে খাবলৈ হ'লে আপোনালোকে হিমসাগৰ আমবিধ লগাব পাৰে। আৰু আপোনালোকে বিভিন্ন বিদেশী ফলৰ গছো বাগিচাখনত ৰোপণ কৰিব পাৰে, যেনে বেনানা মেংগো, এনেকুৱা আমৰ প্ৰজাতিও আপোনালোকে লগাব পাৰে। এইজোপা চিডলেছ নেমু। এইজোপা প্লাম। আৰু এইজোপা বাৰ্বাডোছ চেৰি ফলৰ গছ। থাই ভেৰাইটিৰ এই চেৰি ফলজোপাই 12 মাহে ইয়াৰ ফল ফুল দিয়ে আৰু বাগিচাখনৰ নিশ্চয় সৌন্দৰ্য বঢ়াই তোলে গোটেই বছৰে ফল ফুলেৰে। আপোনালোকে ইচ্ছা কৰিলে অষ্ট্ৰেলিয়ান মিঠা চেৰি গছজোপা লগাব পাৰে। এইজোপা মিঠা কৰ্দৈ, 12মহীয়া। আপোনালোকৰ বাগিচাখনৰ বাবে টেঙা কৰ্দৈজোপাও লগাব পাৰে। আৰু এইজোপা পনিয়লৰ গছ। আমি পনিয়লৰ পুলিটো মাটিতে লগাইছোঁ, কাৰণ ইয়াৰে আমি কলমৰ বা গ্ৰাফটেড পুলি নাপালোঁ, সেইবাবে আমি মাটিতে লগাইছোঁ। এইখিনি হ'ল চাইনিজ মিঠা কমলা টেঙা। আমি চাইনিজ মিঠা কমলা 6টা টাবত এনেদৰে ৰোপণ কৰিছোঁ। এই চাইনিজ মিঠা কমলা খাবলৈ অতিকে মিঠা আৰু পকিলে ইয়াৰ ফলবোৰ ৰঙা হৈ পৰে আৰু বাগিচাখন দেখিবলৈ ধুনীয়া হৈ পৰে। অতিকে ফলনযুক্ত এই চাইনিজ কমলাবিধ আপোনালোকে ইচ্ছা কৰিলে লগাব পাৰে, কাৰণ ইয়াৰ বিঘা ছিষ্টেমত খেতি কৰিও যথেষ্ট লাভান্বিত হ'ব পাৰি। 1 বিঘা খেতি কৰিয়েই ইয়াৰ পৰা 1 লাখ টকা উৎপাদন কৰিবলৈ নিশ্চয় সক্ষম হ'ব। আমাৰ নিবনুৱা যুৱক যুৱতীসকলে এই চাইনিজ কমলাবিধৰ খেতি কৰিব পাৰে। আপোনালোকৰ বাগিচাখনৰ বাবে চাইনিজ কমলাৰ উপৰিও দাৰ্জিলিং কমলা বা স্থানীয় কমলা ৰোপণ কৰিব পাৰে। আমি দাৰ্জিলিং কমলা মাটিতে লগাইছোঁ। আৰু এইজোপা মিঠা অমৰা, থাই ভেৰাইটিৰ এই মিঠা অমৰা। আৰু এইজোপা হ'ল HRMN 99 প্ৰজাতিৰ আপেল গছ। আপোনালোকে এই আপেলজোপা টাবতো লগাব পাৰে, আমি মাটিত লগাইছোঁ। আৰু এইজোপা হ'ল
মিছৰীয় ডিমৰু পুৰাণত বৰ্ণিত পবিত্ৰ ফল মিছৰীয় ডিমৰু তিন ফল বুলি কয়। আৰু এইজোপা 12মহীয়া কাটিমোন আম। বছৰত 3 বাৰ ফল লাগে এই কাটিমোন আমৰ। খাবলৈ বৰ মিঠা হয়। আমি আৰু এজোপা মাটিতে লগাইছোঁ আৰু এজোপা ইয়াতে টাবত লগাইছোঁ। আৰু এইজোপা হ'ল মেণ্ডাৰিন মাৰ্কট কমলা। এই মাৰ্কট মেণ্ডাৰিন কমলাজোপাৰ ফলবোৰ কিন্তু নিচেই সৰু সৰু, খাবলৈ মিঠা। ইয়াক নেট কমলা বুলিও কয়। 12 মাহে লাগে ইয়াৰ ফল। আপোনালোকে আপোনালোকৰ বাগিচাখনৰ বাবে লগাব পাৰে। আৰু এইজোপা হ'ল চিডলেছ লিচু। এইজোপা নাটফল। এইজোপা হ'ল ষ্ট্ৰবেৰী গুৱাভা, ব্ৰাজিলৰ স্থানীয় ফল। এই ষ্ট্ৰবেৰী গুৱাভা ফলবোৰ ষ্ট্ৰবেৰীৰ দৰে ফ্লেভাৰযুক্ত, খাবলৈ অতিকে সুমিষ্ট এই ফল। আৰু এইজোপা মাদ্ৰাজী লেমন। আৰু আমি ইয়াতে এজোপা চৌদি খেজুৰৰ পুলি ৰুইছোঁ। চৌদি খেজুৰৰ পুলি বা নাৰিকলৰ গছ, চৌদি খেজুৰৰ গছ সাধাৰণতে মাটিতে ৰোপণ কৰাটো ভাল, টাবত লগোৱাতকৈ। এইজোপা হ'ল নাগপুৰী কমলা, 12মহীয়া এই নাগপুৰী কমলা। ইয়াক কিছু লোকে ইণ্ডিয়ান মালটাও বুলি কয়। এই নাগপুৰী কমলাবিধৰ পাতৰ এটা বৈশিষ্ট্য আছে। ইয়াৰ পাতবোৰৰ দুটা ভাৱ দেখা যায়। এয়া দেখিছেনে? আৰু এইজোপা অৰ্নামেণ্টেল গুৱাভা। আৰু এইজোপা থাই মিঠা জলফাই। আৰু এইজোপা হ'ল থাই ক্ৰিকেট বল প্ৰজাতিৰ চপেটা। আৰু এইজোপা অৰ্নামেণ্টেল মেণ্ডাৰিন কমলা। 12 মাহে ইয়াৰ ফল ফুলেৰে ভৰি থাকে। কিন্তু ইয়াৰ ফলবোৰ খাবলৈ টেঙা হয়। টেঙা খাই ভাল পোৱাসকলৰ বাবে নিশ্চয় ভালেই হ'ব। আৰু এইজোপা ৰঙা মধুৰিআম।
ইয়াতে আমি এজোপা তেজপাত লগাইছোঁ। আৰু এইজোপা ব্লেক জামু, আৰু এইজোপা মহাৰাষ্ট্ৰীয়ান চুপাৰ ভাগুৱা ডালিম। আৰু এইজোপা হ'ল আমাৰ ব্লেক জামু, এয়া ব্লেক জামুৰ গছ। বগাইছে ইয়াতে। আপোনালোকে নিজৰ বাগিচাখনৰ বাবে আমাৰ ইয়াতে যিবোৰ ফল মূলৰ গছ আমি ৰোপণ কৰিছোঁ, তাৰ উপৰিও আপোনালোকে নিজৰ বাগিচাখনৰ বাবে ৰুবি লংগান, কদবেল, ৰামবুটান, মৌচুম্বী আদি বিভিন্ন ফলৰ গছ ৰোপণ কৰি ল'ব পাৰে। চুইট লেমনজোপাও লগাব পাৰে। আৰু এনেদৰে আপোনালোকে নিজে লালন পালন কৰা গছবোৰৰ পৰা বিশুদ্ধ ফল পোৱাৰ উপৰিও আপোনালোকে বিশুদ্ধ অক্সিজেনো নিশ্চয় পাব পাৰিম। আৰু নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰা গছবোৰৰ পৰা যিখিনি মানসিক প্ৰশান্তি পোৱা যায়, সেইখিনি হয়তো আন ক'তোৱে বিচাৰি পোৱা নাযাব। এনেদৰে আপোনালোকেও বাৰু নিজৰ ঘৰতে এখন উদ্যান পাতি চাওকচোন। আজিলৈ মই আপোনালোকক পৰা ইমানতেই বিদায় মাগিছোঁ। মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।